হেল্ল' ফ্ৰেণ্ডছ, মই ৰাজ আৰু আমি সকলোৱে ভাবা ভাল লাগে যে আমাৰ মস্তিষ্ক পাৰফেক্ট হয় আৰু ইমান শক্তিশালী আৰু চমৎকাৰী হয় যে ই কেতিয়াও ভুল হ'ব নোৱাৰে। এই ভিডিঅ'ত দেখিব পাৰিব আপোনাৰ মস্তিষ্ক কেনেকুৱা খেল খেলিব পাৰে আৰু এইটো কিয় আৰু কেনেকৈ হয় আপুনি হয়তো নাজানে। এই ভিডিঅ'ত মই কেইটামান ক্লিপছ প্লে কৰি দেখুৱাম, সেইটো মাত্ৰ দেখিব আৰু তাৰ পিছত আপোনাৰ মস্তিষ্ক কিছু সময়ৰ কাৰণে আপোনাৰ ওচৰৰ বস্তু অস্বাভাৱিকভাৱে লৰচৰ কৰিব ধৰিব। কিন্তু ভয় নাখাব, এইটো কিছু সময়ৰ কাৰণেহে হ'ব। তেন্তে আহক ভিডিঅ'টো চাওঁ। ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰিম তেতিয়া এই কলা বুটামটোত কিছুমান এলফাবেট আহিব আৰু মোৰ লগত পঢ়িব আৰু যেতিয়া মই ষ্টপ ক'ম তেতিয়া মোবাইলৰ স্ক্ৰীনৰ পৰা বেলেগ ঠাইলৈ চাব। তো ঠিক আছে, এতিয়া ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট। এ জি ডি কে টি পি বি আর এক্স চি এ এফ এ এন জি ই এল ষ্টপ। অ' মাই গড, এনেকুৱা লাগি আছে যে সকলো বস্তু যেন লৰচৰ কৰি আছে, বাট আপোনালোকে টেনশ্যন নল'ব, এইটো কিছু সময়ৰ কাৰণেহে হ'ব। তেন্তে সোনকালে আৰু দুটা ভিডিঅ' প্লে কৰোঁ আৰু লাষ্টটো একেবাৰে বেছি মনোৰঞ্জনৰ হ'ব। তো আহক ছেকেণ্ড নাম্বাৰটো চাওঁ। এই ক্লিপটোত মাজত থকা বগা স্পটটোলৈ চাই থাকিব লাগিব আৰু মই যেতিয়া ষ্টপ ক'ম তেতিয়া আপোনালোকে বেলেগ ফালে চাব আৰু চাব সকলো বস্তু যেন গোল গোলকৈ ঘূৰি আছে। বন্ধুসকল, ময়ো আপোনাৰ লগতে চাই আছোঁ, তো চাই থাকক। আপুনি এইটো কমচে কম 20 ছেকেণ্ডলৈ চাব লাগিব। তো 20 ছেকেণ্ড শেষ হোৱাৰ পিছত মই যেতিয়া ষ্টপ ক'ম তেতিয়া আপোনালোকে ষ্টপ হৈ যাব আৰু বেলেগ ফালে চাব। ষ্টপ। তেন্তে কেনে লাগি আছে বন্ধুসকল? এনেকুৱা অৱস্থা কেৱল বেছি দবাই আৰু যদি আপুনি বেছি নিচা কৰে তেনেহ'লেহে হয়। তো সময় নষ্ট নকৰি আহক লাষ্ট ভিডিঅ'টো চাওঁ। আগৰ দৰে এই ভিডিঅ'টোত ৰঙা বুটামটোলৈ চাই থাকিব আৰু 20 ছেকেণ্ড পিছত আপোনালোকে বাহিৰ ফালে চাব আৰু চাব কি হয়। ষ্টাৰ্ট। ষ্টপ। বেলেগ ফালে চাওক, বেলেগ ফালে চাওক। বন্ধুসকল, তেন্তে ভিডিঅ'টো কেনে লাগিল? যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিয়ক, প্লিজ লাইক কৰি দিব এটা, আৰু আপোনালোকৰ বন্ধুসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে দেখাৰ সকলোৱে সুযোগ পায়। আৰু এনেকুৱা ভিডিঅ' মই প্ৰত্যেক দিনা আপোনাৰ কাৰণে আপলোড কৰি থাকিম। আৰু যদি কোনোবাই নতুন আজি চাই আছে ভিডিঅ' তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা ঘণ্টি আইকনটো দবাই দিব।